खुलुमबाय बड'सा स्टुडिअ बयखौबो बरायबाय स्टुडिअ दं आं रिमा बसुमतारी विधानसभा बिसायख'थिनि थाखाय बिजाथि सायख'नायखौ लानानै दुंहाव थासारि थांनाय सानखालि भारतीय जनता पार्टीआ रायजोनि मोन 126 विधानसभा बियाबनि गेजेराव सा 70 बिजाथिफोरनि मुं फारिलाइ फोसावनायनि उनाव आफां आसामनि माखासे बियाबफोराव दुंहाव थासारि सोमजिदों। बेबायदिनो 64 नं पानेरि विधानसभा बियाबाव बीजेपीनिफ्राय आथिखालनि रायजो सभानि एमपि बिश्वजित दैमारिखौ बिजाथि महरै सायख'नायनि थाखाय बियाबनि रायजो राजाफोरजों लोगोसे इउपिपिएल दोलोनि दैदेनगिरि सोद्रोमा आरो मावथिफोरा खुद्रिखांदों। पानेरि बियाबाव बीजेपीनि बिजाथि फोसावनायखौ लानानै दिनै इउपिपिएलनि दैदेनगिरि सोद्रोमा आरो मावथिफोरा फेरगाव लामायाव ओंखारनानै हेंथा सोमावसारदों आरो बे बियाबाव इउपिपिएल दोलोनिफ्रायनो जायगानि बिजाथि होनांगौ होननानै दाबि दैखांदों। হয়তো আমি অত্যন্ত দুখ পাইছোঁ যি মানে ইউপিপিএল আৰু বিজেপি এটা মানে মৃত্যুৰ যুদ্ধত চৰকাৰ গঠন হৈছিল আৰু আমি ভাবিছিলোঁ মানুহবিলাকে ভাবিছিল যে আমাৰ এই মিত্ৰতাপূৰ্ণ এটা সুসাধ্যপূৰ্ণ মিত্ৰতাপূৰ্ণ হ'ব কিন্তু আমি দেখিবলৈ পালোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চতুৰ ৰাজনীতিবিদে কুটিল ৰাজনীতি কৰি পেলাই তেওঁলোক ব্লেকমেইলিং ৰাজনীতি কৰি পেলাই আমাৰ পৰা কিছুমান সুবিধাবিলাক তেওঁলোকে আদায় কৰি আছে আৰু তেওঁলোকে ইউপিপিএল দলৰ নিচিনা এটা ক্ষুদ্ৰ এটা ৰাজনৈতিক দলক ধ্বংস কৰিবৰ কাৰণে কি ষড়যন্ত্ৰমূলক ব্যৱস্থা কৰিছে আমি তাত অত্যন্ত দুখ পাইছোঁ আৰু তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচীটো গ্ৰহণ কৰিছোঁ। এইকাৰণে বাধ্য হৈছোঁ আমাৰ পৰা আমি ইউপিপিএল দলে জিকিবলগীয়া সমষ্টিবিলাক হিমন্ত বিশ্ব শৰ্মা তেখেত মন্ত্ৰী আৰু তেখেত দিলীপ শইকীয়াদেৱে আমাৰ পৰা ব্লেকমেইলিং কৰি পেলাই সমষ্টিকেইটা তেওঁলোকে কাঢ়ি লৈ গৈছে। তো আমি ভাবিছিলোঁ যে বিজেপি আৰু ইউপিপিএল এটা সুসাধ্যপূৰ্ণ মিত্ৰতা এটা গঠন কৰি পেলাই তেওঁলোকে আমাৰ মাজত বুজাবুজি চলিব কিন্তু তেওঁলোকে বুজাবুজিত নাথাকি পেলাই তেওঁলোকে আমাৰ পৰা যিবিলাক মানে অতি সহজতে জিকিবলগীয়া মানে চিট আছে সেই সহজতে জিকিবলগীয়া চিটবিলাক তেওঁ আমালোকৰ পৰা কাঢ়ি লৈ গৈছে। আমি কৈছিলোঁ তেখেতসকলক য'ত চিকিৎ মানে কোকৰাঝাৰ নিচিনা এৰিয়াত চিৰাং নিচিনা এৰিয়াত মানে জিলাত মানে তেওঁলোকে মানে টিকিট দিবৰ কাৰণে মানে সাহস কৰা নাই য'ত তেওঁলোকে হাৰিব আৰু য'ত আমি মানে কোনো কৈতে মানে জিকিব নোৱাৰে তেনেকুৱা সমষ্টিবিলাকতে আমালোকক এৰি দি পেলাই তেওঁলোকে মানে অতি সহজভাৱে জিকা সমষ্টিবিলাক তেওঁ আমালোকৰ পৰা কাঢ়ি লৈ গৈছে। তো এইটো বিশেষকৈ 64 নং পানাৰী বিধানসভা সমষ্টিটো আমি 50,000ৰো অধিক ভোট পাই পেলাই আমি জিকাৰ এটা সম্ভাৱনা আছিল কিন্তু সেই চিটটো তেওঁলোকে ব্লেকমেইলিং কৰি পেলাই আমাৰ পৰা কাঢ়ি লৈ গৈছে। বিশ্বজিৎ দৈমাৰীৰ নিচিনা এজন ভণ্ড ৰাজনীতি বড়োসকলৰ মাজত এজন ভণ্ড ৰাজনীতিবিদে আহি পেলাই পানাৰী সমষ্টিত দখল কৰিব বিচৰাটো যিজনে এক্সিষ্টিং এমপি হয় আৰু সেই এক্সিষ্টিং এমপিজনে কেৱল মাত্ৰ শাসন লোভৰ স্বাৰ্থত কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে আমাৰ পৰা মানে এই সমষ্টিটো কাঢ়ি লৈ গৈছে। ব্লেকমেইলিং কৰিছে যদি তেওঁলোকৰ চুক্তি মানি নলওঁ আৰু এই চুক্তি যদি মানি লোৱা নহয় তেতিয়াহ'লে তেওঁলোকে মানে চৰকাৰখন ভাঙি দিয়াৰ এটা মানে ধুমকি দি পেলাই তেওঁলোকে ব্লেকমেইলিং কৰি পেলাই আমাৰ পৰা এই সুবিধাখিনি আদায় কৰি লৈ গৈছে। আমি 100% কৈছোঁ কোনো এখন বড়ো গাঁৱত বিশ্বজিৎ দৈমাৰীক সোমাব দিয়া নহ'ব আৰু বিজেপিক তাত এণ্ট্ৰি কৰা দিয়া নহ'ব। আমি আৰু মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে আমি ৰাজনীতি কৰিব খোজা নাই। আমি কঠোৰ হ'ম চৰমপন্থী অৱলম্বন কৰি পেলাই আমি এইবাৰ মানে ৰাজনীতিত মানে অৱতীৰ্ণ হ'ম। যদি তেওঁলোকে খেলিম আৰু যদি তেওঁলোকে যদি এনেকুৱা মানে এলায়েন্সত নাথাকিবলৈ যদি ফ্ৰেণ্ডশ্বিপো যদি খেলিলে হয় আমি তাতো মান্তি আছিলোঁ কিন্তু তেওঁলোকে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে মানে হেৰি কৰি পেলাই ৰচনা কৰি পেলাই ষড়যন্ত্ৰ ৰচনা কৰি পেলাই তেওঁলোকে এলায়েন্স কৰি পেলাই আমাক মানে বন্ধুত্বপূৰ্ণভাৱে খেলিবৰ কাৰণে সুযোগ দিয়া নহ'ল আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ আমি নিৰ্দলীয়ভাৱে খেলি পেলাই আমি পানাৰী সমষ্টিটো উদ্ধাৰ কৰিম। ছাৰ আমি অত দিনৰ পৰা আমি আশা কৰি আছিলোঁ যে পানেৰী সমষ্টিত ইউপিপিএলে কেণ্ডিডেট দিব বুলি কিন্তু ইয়াতে পানেৰীত দেখা গ'ল যে অন্তিম সময়ত বিজেপিয়ে এজন চালানী কেণ্ডিডেট আনি ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। চ' সেই হিচাপে আমি মানে পানেৰী সমষ্টিৰ ৰাইজে একদম মানি ল'ব পৰা নাই আৰু ভৱিষ্যতে নামানো ইয়াতো চালানী আমাৰ য'ত চালানী কেণ্ডিডেট য'ত আমাৰ ইয়াতে বহুকেইজন ইয়াতে প্ৰাৰ্থী মানে হেৰি কৰাইছিলে ইউপিপিএলৰ পৰাও কিন্তু বিজেপিৰ পৰাও কৰিছে কিন্তু বিজেপিয়ে মানে
চালানী মাছ হিচাপে এজন বিশ্বজিৎ দৈমাৰীক ইয়াতে আনিছে কিন্তু আমি ইউ পি পি এলৰ পৰা আমি প্ৰাৰ্থী মানে বিচাৰিছিলোঁ কিন্তু ইউ পি পি এলক তেওঁলোকে শিথিল ৰাজনীতি কৰি আমাক বঞ্চিত কৰাইছে ইউ পি পি এলৰ টিকেটৰ পৰা গতিকে আমি ৰেহাই নিদিওঁ আমি নিৰ্দলীয়ভাৱে আমি খেলিম আমি 100% নিশ্চিত আমি ইয়াতে জিকিম আৰু আমাৰ ৰাইজ আমাৰ লগত আছে আৰু আমি আমাৰ পৰা ইয়াতে ইউ পি পি এলৰ হিচাপে মনমোহন বড়ো ডাঙৰীয়াক আমি বিচাৰোঁ আৰু ইয়াতে কি বুলি কয় এইটো যিমান আমাৰ বড়ো গাঁও বৰ্তমান বড়ো গাঁও আছে আমাৰ পানেৰী সমষ্টিত চবতে বিজেপি নো এণ্ট্ৰি আজিৰ পৰা এই মুহূৰ্তৰ পৰা আমি লগাই দিলোঁ ইয়াতে বিজেপি নো এণ্ট্ৰি হৈ গ'ল চ' সেইকাৰণে আমি জিকাও নিশ্চিত বুলি আমি ধাৰণা কৰিছোঁ নিদিওঁ আমি এটা সিদ্ধান্ত লৈছে আমাৰ পৰা ৰাইজে সিদ্ধান্ত লৈছে এইটো কোনো কেণ্ডিডেট ৰাইজে সিদ্ধান্ত লৈছে বড়ো গাঁওবিলাকত যিবিলাক ট্ৰাইবেল গাঁও আছে এইবিলাকত মানে বিজেপিক নো এণ্ট্ৰি লগোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে হয় নিশ্চিত আমাৰ ইয়াতে নিৰ্দলীয়ভাৱে খেলাৰ এটা নিশ্চিত হৈ গৈছে অলৰেডি পানাৰী সমষ্টিত বিজেপিয়ে কেণ্ডিডেট দিয়াটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক মই এজন সাধাৰণ জনতা এই সাধাৰণ জনতা হিচাপে আমি অনুভৱ কৰোঁ ইয়াতে ইউ পি পি এলে টিকটটো পোৱাৰ নিশ্চয় প্ৰয়োজন আছিল কাৰণ ইউ পি পি এলৰ লগত বিগত সময়ছোৱাত এখন শান্তি চুক্তি হৈছিল শান্তি চুক্তিখন সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে বা বি টি আৰৰ যি উন্নয়ন সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে ইউ পি পি এল দলৰ কেণ্ডিডেট জিকি যোৱাটো নিশ্চয় প্ৰয়োজন আছিল কিন্তু বিজেপিৰ কুটিল ৰাজনীতি হিমন্তৰ কুটিল ৰাজনীতি দিলীপ শইকীয়াৰ কুটিল ৰাজনীতিয়ে এই পানাৰী সমষ্টিটো তেওঁলোকে লৈ যোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্বৰ দৰে এজন চালানী কেণ্ডিডেটক আমাৰ ইয়াত আনি কিনে জিকাই লৈ যোৱাৰ চেষ্টা কৰিছে যি হিমন্ত বিশ্বজিৎ দৈমাৰীয়ে 17 বছৰ হাগ্ৰামাৰ লগত হাগ্ৰামাৰ এডভাইচ কৰি দুৰ্নীতিৰে ধ্বংস পাই পাহাৰ ঘূৰিলে সেই বিশ্বজিৎ দৈমাৰীকে আমাৰ ইয়াত আজি কেণ্ডিডেট দিব বিচাৰিছে তাৰ বাবে আমি সাধাৰণ জনতা আমি ক্ষোভিত হৈছোঁ আজি আমি সাধাৰণ জনতাই তেওঁক কোনোপধ্যে মানি ল'ব বিচৰা নাই আৰু আমি এজন নিৰ্দলীয় কেণ্ডিডেট যদি ইউ পি পি এলৰ পৰা কেণ্ডিডেট নিদিয়ে আমি নিৰ্দলীয় কেণ্ডিডেট এজন থিয় কৰাই আমি তেওঁক জিকাই লৈ যোৱাৰ যিকোনো মূল্যৰ বিনিময়ত আমি জিকাই লৈ যোৱাৰ প্ৰচেষ্টা আমি কৰিম।